খবৰ আপোনালোকৰ আৰু আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কাকু ছবিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা থাকিল দেই। এয়া হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ৰ এটি মুহূৰ্ত। এয়া হৈছে পদ্মা দেৱীৰ থান আৰু ইয়াতেই প্ৰত্যেক বছৰে আমাৰ ঘৰৰ ওচৰতে দুৰ্গোৎসৱ পালন কৰা হয়। আৰু ভিতৰত ইমানেই ভিৰ আছিলে যে লাইন পাতি মানে মানুহৰো আমনি লাগি গ'ল। লাষ্টত বাহিৰতে এনেকৈ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে পূজা কমিটিয়ে। তাৰপিছত ইয়াতো চাওকচোন ভিৰ একদম আসন যে ফুল হৈ গ'ল। আৰু এইফালে আমাৰ মা আৰু ভণ্টিক ৰখি আছে চাওকচোন। আচলতে মই ফাৰ্ষ্ট ক্লিপটো পূজাৰ থলীৰ পৰাই দিছিলোঁ আৰু এয়া হৈছে মোৰ পূজাৰ লুকছটো। আৰু মাকো মাতি আনি অলপমান ভিডিঅ'ত উঠালোঁ। মায়ে ভাবিছিলে ফটো উঠাম বুলি, ভণ্টিয়ে আকৌ আমাৰ দুটাই ড্ৰেছ দেখুৱাইহে আছিলে। আৰু এইফালে তাই পোৱালি কেইজনীক লৈ পেলাই ওলাই গ'ল আৰু মই আৰু মা এখন স্কুটি লৈ পেলাই ওলাই গ'লোঁ। মা ৰখি আছে, বহুত দিনৰ মূৰত ৰঙীন কাপোৰযোৰ পিন্ধিছে। সদায় কওঁ পিন্ধিবলৈ, কিন্তু মা মন নকৰে। এইবাৰ আমি জোৰ জবৰদস্তি ভালদৰে উলিয়াই পঠাইছোঁ। আৰু মোক কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে দেই। তাৰপিছতে গাড়ী আমি বহুত দূৰতে ৰাখিলোঁ। ইমান ভিৰ হৈছে, আগতে কেতিয়াও এনেকুৱা ভিৰ হোৱা নাই। আৰু ভিৰ হোৱাৰো কাৰণ বহুত আছে জানেনে। মানে এনেকুৱা হৈছে যে টাউন এৰিয়াবিলাকত দুৰ্গা পূজাত এনেকৈ জাম হয়, কিন্তু এতিয়া আমাৰ এই গাঁৱৰ মাজতো হৈছে। কাৰণটো হ'ল যে আমাৰ এই পদ্মাথান দেৱালয়ত ৰামৰ মূৰ্তি প্ৰতিস্থাপন কৰা হৈছে আৰু লগতে ইণ্ডিয়া গেটটো চাওক। এয়া মানে ধৰি লওক আপোনালোক এখন সৰু ইণ্ডিয়াত সোমাইছে ইণ্ডিয়া গেটৰ মাজেৰে, আৰু যিখন গেট আমাৰ পদ্মাথান দেৱালয়ৰ মেইন গেট হয়। আৰু তাৰ ভিতৰত 25 ফুট উচ্চতাৰ ৰামৰ মূৰ্তি প্ৰতিস্থাপন কৰা হৈছে। অৱশ্যে ৰামৰ মূৰ্তি এতিয়ালৈ কমপ্লিট হোৱা নাই, লাহে লাহে হ'বগৈ আৰু ইমান জল্দিও নহয়। ইমান ডাঙৰকৈ বনোৱা হৈছে যিহেতু, সেইটো আপোনালোকক দেখুৱাম। আৰু সেয়েহে মই ভাবোঁ যে আপোনালোকে আহিব কেতিয়াবা, ৰামৰ মূৰ্তিও কমপ্লিট হৈ লওক, ইয়াত বহুত ভাল লাগে। আৰু স্পেচিয়েলি এই যে পদ্মা দেৱীৰ মই মন্দিৰটো দেখুৱালোঁ, আইতাহঁতে কোৱাৰ পৰাই শুনি আহিছোঁ যে এই মন্দিৰটোত যি আপুনি মনৰ পৰা বিচাৰে সেইটো পায়। আৰু সেয়েহে আমি সকলোৱে প্ৰথম পূজাভাগ ইয়াতে চাওঁ। আৰু আমাৰ ভণ্টিয়েতো এয়া ফেক স্মাইল য'তে ত'তে দি আছে, তাইক উলিয়াই দেখাই আছোঁ। আৰু এইফালে আছে দুৰ্গা দেৱী। আৰু এই জনা হৈছে ৰাম, যিটো নেকি এতিয়াই কমপ্লিট হোৱা নাই। আৰু কোৱা শুনিছোঁ যে সত্য যুগত হেনো মানুহবোৰ বহুত ওখ পাখ, হাত ভৰি সকলোৰে দীঘল আছিলে, সেয়েহে ৰামৰ মূৰ্তিটো ওখকৈ প্ৰতিস্থাপন কৰা হৈছে। আৰু এয়া মূৰ্তিবিলাক বনাই থৈছে। ৰাতি অৱশ্যে বেছি ধুনীয়া দেখা হয় লাইটিঙৰ কাৰণে। আমি ৰাতিপুৱাৰ ভাগতে আহিলোঁ যিহেতু ইমানখিনি মই দেখুৱাব পৰা নাই। সন্ধিয়াকৈ আহিম বুলি যে ক'বই নোৱাৰোঁ জানে, যিহে বৰষুণ যেতিয়াই তেতিয়াই দিয়ে আছে, কি যে কৰিম নহয়। আৰু তাত গৈ লগ পালোঁ মোৰ এজনী মৰমৰ বা, দেখিবলৈ সৰু বাৰু। আৰু তাই লাজতে ভিডিঅ'ত ওলাবই বিচৰা নাই। আৰু তেনেকৈ মোৰ বহুত সৰুকালিৰ ফ্ৰেণ্ডবিলাক লগ পালোঁ, যিহেতু মই ঘৰত নাথাকোঁ। আকৌ মায়ে আনি এইফালৰ পৰা অলপ প্ৰসাদ দিলে। লগৰবিলাকক লগ পাই ভিডিঅ'ত উঠাবলৈ ইমান এটা মই কমফৰ্টেবলো নহ'লোঁ। মোৰ অলপ লাজো লাগে মানুহৰ আগত এনেকৈ এনি টাইম ভিডিঅ' কৰি থাকিবলৈ। আৰু সেয়েহে মই অলপ ক্লিপ লৈছোঁ, আহি পেলাই ঘৰতে ভইচ অভাৰ দি আছোঁ দেই। এইফালে আকৌ আমাৰ দাদা আৰু বাইদেউক চাওকচোন, ফটো উঠিবলৈ ৰাজি। দাদাই আকৌ এখন ফটো উঠিয়াই আকৌ চেক কৰে দেই, চাওক কেনেকুৱা হৈছে। তাই অলপ লাজকুৰীয়া, কিন্তু চাওকচোন ই আকৌ হাইও দি আছে, কিন্তু তাইকো কৈ আছে হাই দি দিয়া আকৌ ভিডিঅ'ত। মানুহৰ ভিৰ অলপো কমাই নাই চাওকচোন। ৰাতিপুৱা হেনো 5-6 বজাৰ পৰাই এই একে ভিৰেই হৈ আছে জানেনে। যিসকলে আহিছে, আমি বাৰু অলপ দেৰিকৈ আহিলোঁ। এয়া হৈছে পদ্মাথান দেৱালয়ৰ বহু বছৰ পুৰণি পুখুৰী। তাত বেউলা লক্ষীন্দৰক ৰাখি থোৱা হৈছে। মানুহবোৰে যে ভিৰ পাতি আছে, খোৱা বস্তু দলিয়াই আছে, কেৱল বেউলা লক্ষীন্দৰক চাবলৈ নহয়, ইয়াত বহুত মাছ আছে আৰু কাছ কেইটামান আছে দেই। তাৰ মাজত আমাৰ ৰাজা বিশেষ, বহুতে বহুত ভিডিঅ'ত পাইছে হয়তো। যেতিয়াই দেৱে ৰাজা বুলি মাতিব তেতিয়াই উঠি আহে। অৱশ্যে পূজাৰ সময়ত বা এনে বেলেগ টাইমত কেতিয়াবা নামাতিলেও আহে ওপৰলৈ, খোৱা বস্তু দিলে বা তেনেকৈ। ৰাজা হৈছে বহু বছৰ পুৰণি এটি কাছ। যিহেতু আমি সকলোৱে জানো যে কাছৰ বয়স 100 বছৰতকৈও বেছি। এতিয়া আমি
সঠিককৈ ক'ব নোৱাৰোঁ যে ৰাজাৰ বয়স কিমানমান বেছি হ'ব পাৰে। ৰাজা এইজন নহয় দেই, এই যে পিছত আছে এইজনহে ৰাজা আমাৰ। দেখি গমেই পাইছে হয়তো সকলোৱে, ভিডিঅ'বিলাকত এনেকৈ বহুতে দি থাকে। তাৰপিছতে আমি আকৌ ওলাই গ'লোঁ অলপমান দোকানৰ ফালে, জানেই নহয়। আৰু এই খুৰীদেউ কেইজনীক চাওকচোন ধেমালি কৰিছে, তোমাক হেনো এই বেণ্ডান দিম ভাল লাগিছেনে? আমাৰ পোৱালি কেইজনীক বোলে আকৌ কিবা ক্লিপ লাগে। এইটো সৰুৰে পৰাই নহয় জানো, যিমান ভাল দোকানৰ পৰা লওক, কিবাৰ পৰা লওক, পূজাৰ দোকানৰ পৰা বেলুন লোৱা, সৰু সৰু ক্লিপ, লিপষ্টিক এইবিলাক লোৱা আমাৰতো একদম হেবিটেই হৈ গৈছে। অৱশ্যে ৰাতি হ'লে আমি বেছি আৰু কিবা কিবি বস্তু পালোঁ হয়। ইহঁত দুজনীক হেনো ফুল থকা ক্লিপ লাগে, সেয়েহে গ'লোঁ। কিন্তু মই এটা কথা ভাবি আচৰিত হ'লোঁ যে এই যে ক্লাটচাৰকেইটা দেখিছে নহয়, ছোৱালীবিলাকে গম পাব দোকানত বহুত দাম, কিন্তু 20 টকাতে ইমান ধুনীয়া ধুনীয়া ক্লিপবোৰ বিক্ৰী কৰি আছে জানেনে। তাৰপিছত আকৌ আমি গৰম গৰম জেলেপি খাই ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।